গাইজ স্বাগতম জানাইছোঁ আজিৰ এই নতুন ভিডিঅ'ত। তো আজিৰ এই ভিডিঅ'টোত মানে মই গৈ আছোঁ পলিগন আৰু গাৰ্মিনৰ পৰা অৰ্গেনাইজ কৰা ট্ৰেইলাৰ গোৱালপাৰা চেপ্টাৰ 2। চ' তাত গৈ কি হয় ভিডিঅ'টো সকলোৱে দেখাম। তো মই আৰু মোৰ চাইকেল পূৰা ৰেডি, আৰু এতিয়া বাজিছে 8টা। তো গেম ষ্টাৰ্ট হ'ব 8:30। তো ইয়াতে 8টা বাজি গ'ল, দেৰি হ'ল অলপ উঠাতে যিহেতু ঠাণ্ডাৰ বতৰ। তাৰপিছত ৰেডি হওঁতে তো এতিয়া যাম। আগত এজন মোৰ ভাইটি ৰখি আছে, তো সিয়াক লগ ধৰিম। তাৰপিছত গাইজ আজি এইটো হ'ল চেপ্টাৰ 1, তো চেপ্টাৰ 2। তো চেপ্টাৰ 1 আগতে হৈ গৈছে। তো চেপ্টাৰ 1 সময়ত মোৰ এক্সাম চলি আছিল, তো যাৰ বাবে যোৱা নহয়। তো আজি যদি সেই চেপ্টাৰ 2ত আজি গৈ আছোঁ। তো আৰু এই প্ৰগ্ৰামটো পলিগন আৰু গাৰ্মিনৰ পৰা অৰ্গেনাইজ কৰা গোৱালপাৰা চাইকেলিং কমিউনিটিৰ সহায়ত। চ' গৈ আছোঁ। এতিয়া আমি এৰাউণ্ড 5 কিলোমিটাৰ কমপ্লিট কৰিলোঁ, আৰু 10 কিলোমিটাৰ যাব আছে। তাৰপিছত আমি আমাৰ ডেষ্টিনেশ্যন পাম। তো এতিয়া ইয়াৰ যোৱাৰ আগতে আপোনাক ইয়াৰ ওচৰৰ ভিউবোৰ দেখাই যাম, ৰাস্তাৰ কাষৰ যিহেতু ওচৰত ব্ৰহ্মপুত্ৰ নদী আছে, আৰু ৰাস্তাটো খুবেই সুন্দৰ। তো সকলোবোৰ দেখাই যাম। আজি মই কম্পিটিশ্যনত পাৰ্টিচিপেট নকৰোঁ, যিহেতু চাইকেলখনৰ অৱস্থা অলপ বেয়া হৈ আছে, চেইনডাল বহুতেই প্ৰব্লেম দি আছে। আৰু গাইজ এইবাৰ মই অকলে যোৱা নাই, যিহেতু আগত দুবাৰ অকলে গৈছিলোঁ, খুবেই বৰ লাগি আছে। তো এইবাৰ মই মোৰ ভাইটিকৰ লগত লৈ আছোঁ। তো আমি দুজনে যাম। এতিয়া এৰাউণ্ড আমি 10 কিলোমিটাৰ কমপ্লিট কৰিলোঁ, আৰু আছে 5 কিলোমিটাৰ। চ' সিয়া চাইকেলখনলৈকে বেয়া অলপ প্ৰব্লেম এটা দি আছে। চ' সি এতিয়া ঠিক কৰিব, আৰু মোৰ চিটটো খুবেই প্ৰব্লেম দিছে। চ' সেইটো এতিয়া ঠিক কৰিলোঁ। চ' মই যিখিনি পাৰোঁ সেই সকলোবোৰ দেখুৱাম। আৰু আমি এতিয়ালৈকে 12 কিলোমিটাৰ ডিষ্টেঞ্চ কমপ্লিট কৰিলোঁ, আৰু ইয়াৰ চাইকেলখন বেয়া হোৱাৰ বাবে এতিয়া ইয়াত ঠিক কৰিবলৈ ৰখিছোঁ। আৰু আমি এতিয়া আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন। তো আপোনালোকে যদি মোৰ ৰাইটফালে যায় তেন্তে পাব গোৱালপাৰা টাউন, কিন্তু আমি যাম চিধা। তো অলপ আগতে আমাৰ ডেষ্টিনেশ্যন আছে। তো আপোনালোকে যদি মোৰ লেফ্টফালে গ্ৰীণ কালাৰ ৱাল দেখা পাই আছে, তো তাৰ ওচৰতে হৈ আছে এইখিনি ঈদগাহ ফিল্ড বুলি কোৱা হয়। আৰু এতিয়া বাজিছে 9:30 বজাত। তো আমাৰ হাতে খুব লেট হৈ গ'ল। তো এতিয়া চাওঁ কোন কোন আহিছে, আৰু প্ৰায় সকলোখিনি মেম্বাৰ আহি গৈছে। তো সকলোৱে চাইকেলবোৰ ইয়াত এনেকৈ শাৰী পাতিকৈ থৈছে। তো অলপ পিছতে আমাৰ কম্পিটিশ্যন ষ্টাৰ্ট হ'ব। চ' এতিয়ালৈকে ভিডিঅ'গ্ৰাফাৰ আহি পোৱা নাই, সেয়ে এতিয়ালৈকে ষ্টাৰ্ট দিয়া নাই। লগতে এতিয়া ৰেজিষ্ট্ৰেশ্যন চলি আছে, আৰু এতিয়া সকলোকে এই টি চাৰ্টটোত নাম লিখিব দিয়া হৈছে। তো যিসকল আহিছে সকলোৱে নামবোৰ লিখিব। তো এইটো এটা চিম্বল হিচাপে। আৰু আজি যিহেতু সৰু সৰু ল'ৰা বহুকেইটা আহিছে, তো এতিয়া সিহঁতক শিকাই দিয়া হৈছে যে পেডেল কেনেকৈ মাৰিব লাগে, লগতে চেডেলটো কিমান উচ্চতা এডজাষ্ট কৰিব লাগে। তো সকলোৱে এতিয়া সিহঁতক শিকাই দিয়া হৈছে। আৰু এতিয়া হ'ব আমাৰ ৰেলী। তো ৰেলীটো 6 to 7 কিলোমিটাৰ ডিষ্টেঞ্চ হ'ব। চ' এতিয়া সকলোৱে ৰেডি। তো এতিয়া আমি আমাৰ ৰেলী আৰম্ভ কৰিম। আৰু আমাৰ ৰেলী শেষ। তো এতিয়া হ'ব কিছুমান গেমছ। তো কি গেমছ হয় তাৰে কিছুমান ক্লিপছ আপোনালোকে উপভোগ কৰক। কোনে
আৰু আজিৰ কাৰণে সকলোবোৰ গেমছ ৰেলী আদি সকলো শেষ হ'ল তো এতিয়া ইয়াত খাবলৈ দিয়া হৈছে তো ফ্ৰুটি চিংৰা কিবা কিবি খাবলৈ দিয়া হৈছে তো এতিয়া সকলোৱে এইবোৰ খাম আৰু তাৰপিছত আমি যাম ঘৰলৈ চ' যোৱাৰ আগতে ফটো উঠিম ভিডিঅ' কৰিম কিছুমান আৰু আমি এতিয়া গৈ আছোঁ ঘৰলৈ চ' ঘৰলৈ যোৱাৰ আগতে আপোনালোকক এটা বস্তু দেখাই দিওঁ আপোনালোকে যে সেই তাত দেখিব গৈছে তো তাত আৰু এখন ব্ৰিজ বনাই আছে আৰু আজি যিহেতু ছানডে তলত বহুত মানুহ পিকনিক খাবলৈ আহিছে